Hello everyone, Dibbo and Prabha vlogger অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। এই ৰাতিপুৱাই ওলাইছোঁ সেই এফালে। এভৰিৱান, এয়া আমি আহি আছোঁ এতিয়া এডিআৰ এক্সাম দিবৰ কাৰণে। এইফালে ছাৰে মোক থ'বলৈহে যায়। এতিয়া হৈছে 6:30তে গৈছোঁ কাৰণ কেলৈ পৰিলোঁ একদম বহুত দূৰত, এই গড়গাঁও কলেজ নাজিৰাত। বৰষুণো দিছে বহুত বেছি, সেইকাৰণে মানে ভাবিলোঁ সোনকালেই যাওঁ। কেনেকুৱা কি আকৌ হ'ব বা বাট পথৰ কথাও আছে। চব খুলি থৈ আহিছোঁ, ফুলি চেইন এইবোৰ একোৱেই পিন্ধা নাই কাৰণ ধৰিব নোৱাৰি। আগৰবাৰ হাই ছেকেণ্ডেৰীটো দিব যাওঁতে মানে যিমান বেছিহে মানে চাইছিলে নহয়, কি ক'ম আৰু মানে একো বাকী হেৰি নোহোৱাকৈ চাইছিলে, চেক কৰিছিলে। এতিয়া এইবাৰ বা তেনেকৈ কি কৰে, পিন্ধি গ'লে বা খুলি থ'বলৈ কয়, সেইকাৰণে ভয়তে খুলি থৈ আহিছোঁ। এতিয়া আহি আছোঁ, তেনেকৈ প্ৰিপেৰেশ্যন বুলিবলৈ একো নাই, অলপ এনেই চাই আহিছোঁ আৰু কি হয় কি নাই নাজানো বাৰু। হ'লেও পৰীক্ষা এটা দিবলৈ সুযোগ পাইছোঁ যেতিয়া, দিয়াতনো কি আপত্তি আছে আৰু সেইকাৰণে বুলি ওলাইছোঁ, যাওঁ দিবলৈ। আপোনালোকৰ ক'ত ক'ত পৰিছে বাৰু জনাবচোন দেই। কিবা ক'বানে? সকলো এডিআৰি পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা অলেখ অযুত শুভকামনা থাকিল দেই। পিছত লগ পাই আছোঁ। বন্ধুসকল, পৰীক্ষা দি আহিলোঁ, 3টামান বজাত পালোহি। মানে যিহেতু শিমলুগুৰি গড়গাঁও কলেজত পঢ়িছিলোঁ নাজিৰা। ৰাস্তাও বহুত বেয়া, যাওঁতেও আমাৰ টাইম লাগিলে, আহোঁতেও টাইম লাগিলে আৰু অলপ মানে ভোক লাগিছিলে। ৰাতিপুৱা যিহেতু 6:30তে যোৱা, ৰাতিপুৱা তেনেকৈ চাহ খায়ে গৈছোঁ, একো তেনেকৈ খোৱা নহ'লে ঘৰত যাওঁতে, সেইকাৰণে আহোঁতে মানে কিবা এটা খায়ো আহিলোঁ বাৰু। পৰীক্ষা আপোনালোকৰ কেনেকুৱা হ'ল বাৰু জনাবচোন। মোৰ পৰীক্ষা মানে দিলোঁ বাৰু। পৰীক্ষা একদম ভাল হৈছে চাগে। ৰাইজ একদম ৰাতিয়ে দিনে পঢ়িয়ে থাকে আৰু একদম কিতাপৰ পৰা নুঠে আৰু। নুঠো মানে কি হৈ যায় নাজানো, পঢ়িম বুলি ভাবিলেও পঢ়িবলৈ মন নাযায় আৰু অলপ চোৱা হয় বাৰু। আৰু এইটো ডিপাৰ্টমেণ্টে ভাল কাম কৰিছে, মানে কি কয় প্ৰশ্ন কাকত ঘৰলৈ দি পঠাইছে। আৰু মোক প্ৰশ্ন কেইটামান সুধিম দেই তোমাক। নালাগে নেকি? জিকে সুধিম, কাৰেণ্ট এফেয়াৰ্ছ সুধিম দেই। কি ক'ম আৰু মানে সেয়াই আৰু। আজি পৰীক্ষা দিলোঁ বাৰু, কিন্তু HS লেভেলৰ যিটো হৈছিলে সেইটো বেয়া হোৱা নাই, সেইটো ভাল হৈছিলে। সেইটো কিন্তু ডিগ্ৰী লেভেল হিচাপে কুৱেশ্যনখিনি ভাল কাটিছে বাৰু। ক্ৰিটিকেল আছে, দিবই লাগিব, কিন্তু প্ৰশ্নখিনি চালোঁ মই, বহুত ধুনীয়া কাটিছে। সেইটো হয় বাৰু, কিন্তু মানে পঢ়া যিহেতু নাই, মই পঢ়া নাই, সেইকাৰণে মই অলপ টান পালোঁ। বাকী আপোনালোকে আৰু যিখিনিয়ে প্ৰশ্নবোৰ পঢ়িছে, দেখি এনেকুৱা লাগিছে গাইজ মানে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি গুৰুত্ব দিছে। আৰু অনাগত দিনত যিবোৰ এক্সাম পাতিব চাগে, যিমানটো ভাবিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি গুৰুত্ব দিব। আৰু যিখিনি মেথছো আহিছে পাই। মেথছ আহিছে, মেথছ আৰু ৰিজনিংটোতো আহিবই। নাই এনে ৰিজনিং ইমান নহয়, মেথছ আহিছে, মেথছ বেছি আহিছে, দিবই। ইংলিছৰ সেই পেছেজ আহিলে, সেয়াই আৰু। তাৰপিছত এতিয়া মানে আৰু আপোনালোকে যিখিনি পিছলৈ এক্সাম দিম বুলি ভাবিছে, আপোনালোকে মানে আগৰ পৰা আৰু এতিয়ালৈকে মানে এতিয়া সময়লৈকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে তন্নকৈ চাবই আৰু, বহুত ইম্পৰ্টেণ্ট। ভবা হয় তেনেকৈ, ময়ো ভাবোঁ দেই, পঢ়িম এবাৰ, তাৰপিছত ভালকৈ পৰীক্ষাটো দিম। কি হৈ যায় সময় নিজে গম নাপাওঁ, পঢ়িবলৈ সময়বোৰ কিবা মানে তেনেকেই গুচি যায়। আৰু মাজতে ইমান বেছি গৰম পৰিলে, তেনেকৈ পঢ়া। সাগৰ দেখিছা কোনে লিখিছিলে? সাগৰ দেখিছা হেৰি দেৱকান্ত বৰুৱা। ভিলেজ ৰকষ্টাৰ্ছ কোনে লিখিছিলে? কোনে বনাইছিলে ফিল্মখন? হেৰি আকৌ আমাৰ ৰীমা দাস। আছে। এই কেইটামান শুদ্ধ হৈছে, একেবাৰে নোৱাৰাকৈও অহাত থকা নাই নহয়। এইটো কোনটো আনবোধকৈ পৃথক? সামবেদ, ঋগ্বেদ, যজুৰ্বেদ, আয়ুৰ্বেদ? সেইখন আয়ুৰ্বেদখন আৰু আয়ুৰ্বেদ বস্তু মানে, বাকীখনতো বেদ ন, আয়ুৰ্বেদখনতো বেদত নপৰে মানে। এতিয়া লিখিছোঁ, কেইটামান লাগিছে আৰু শুদ্ধ হৈছে বুলি, কিন্তু মই যিকেইটা কৰি আছোঁ সেইকেইটা লিখিয়ে মানে পৰীক্ষা ভাল নহয়। সেইকেইটা লিখিয়ে মানে মই একদম চাকৰি পাব নোৱাৰোঁ। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? কুৱেশ্যনটো ভাল লাগিছে ন? চাণক্য হেৰি চন্দ্ৰগুপ্ত মৌৰ্য। এইটো
এইখিনি মানে কি হয় স্কুলত সেই ছ'চিয়েল আৰু এনেকৈ আছামিছ এইখিনি পঢ়াই থাকোঁতে পোৱা হয় যে তেনেকৈ কিছুমান পঢ়াই থকাৰ কাৰণে কিছুমান পাৰিছোঁ বাৰু নপঢ়াকৈও পাৰিছোঁ দেই সেইটো বাৰু হৈছে মানে আচ্ছা আৰু এটা কুৱেশ্যন সুধিছোঁ দেই বেছি কুৱেশ্যন সুধিবলৈ বেয়া নহয় বেছিকৈ নুসুধিবা কোনে অলিম্পিক খেলত সৰ্বোচ্চ সোণৰ পদক লাভ কৰিছে মাৰ্ক স্পিচ মাইকেল ফেল্পছ জেছি অ'ৱেন্স পাভু নুনি এইটো সাঁতোৰত মানে মই যিমান দূৰ গম পাইছোঁ ছুইমিঙত বেছি পাইছিলে নেকি মাইকেল ফেল্পছ এইটো আমেৰিকা আছিলে সেইটো মই এৰি থৈ আহিলোঁ আৰু মই খেলৰ বিষয়ে আৰু মেথছ 0 বুলি ক'লেও বেয়া নহয় কাৰণ খেল নাচাওঁ ক্ৰিকেটেই নাচাওঁ জোঙাল বলহু প্ৰতিমূৰ্তি ক'ত আছে এইটো ৰহাটো মই এইটো টোক্কা মাৰিছোঁ কিন্তু পাছতহে মানে টোক্কা মাৰিছোঁ ৰহাটো মানে ভাবিছোঁ আৰু এইটোতো ডিব্ৰুগড়ত শুনা নাই এনেকৈ শুনি থকা ভাবিছোঁ লাষ্টত ৰহা হ'ব লাগে দিওঁচোন বাৰু কিন্তু পৰীক্ষাৰ পৰা ওলাই আহি পেলাই যেতিয়া মানে এনেকৈ ডিছকাছ কৰিছোঁ লগৰখিনি লগ পাই পেলাই তেতিয়া গম পাইছোঁ যে এইটো শুদ্ধ হৈছে মোৰ টোক্কা মাৰি 1 নম্বৰ এটা মানে গোটাব পাৰিছোঁ আৰু দেই এই হ'ব আৰু দিয়া সেইবোৰ হ'ব যি দিলোঁ আৰু এনেই সুধিছোঁ আৰু গাইজ কেনেকুৱা হৈছে কি পেপাৰখন চাই আছোঁ পেপাৰ মানে দিলোঁ আৰু যি দিলোঁ এইবোৰ কি হয় হ'ব আৰু নহয় জানো গতিকে সেয়াকে জনালোঁ আজি পৰীক্ষাটোনো বোলো কেনেকুৱা গ'ল কি হ'ল আৰু এটা লাষ্ট কুৱেশ্যন সুধিছোঁ দেই গাইজ IPL মেটছখন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ক'ত অনুষ্ঠিত হোৱা নাছিলে 4টা অপশ্যনৰ ভিতৰত দিয়া আছে মুম্বাই ধৰমশালা পাটনা হায়দৰাবাদ ক'ত বা মই নাজানো এইটো বিহাৰৰ পাটনাতে হোৱা নাছিলে বাকী চবতেতো এইটো দেখিছোঁ বাৰু নামকেইটা এইটো মই বেলেগ এটা দি থৈ আহিলোঁ ভুল হ'ল সেইটো ভুল হ'ল গ'ল পাটনা নাই দিয়া মুঠতে আৰু বেলেগ এটা দিলোঁ এইটো ভুল হ'ল আৰু চবতকৈ এটা সহজ কুৱেশ্যন মই ইয়াত এটাই পালোঁ ডৰেমন মানে হেৰি আহিছিলে আৰু কি হয় এইটো এনেকৈ আহিছিলে এখন নদীৰ নাম বুলিও দিছে এটা কাৰ্টুন চৰিত্ৰ সেইটো লাভ হ'ল আমাৰ সেই অকণমানজনীয়ে ডৰেমন চাই থাকে নহয় আৰু সেই তাইক দেখি থাকিলে মানে মনত পৰিলে আৰু এইটো ডৰেমন এনেকৈ আহিছিলে কাৰ্টুন চৰিত্ৰই হ'ব সেইটোৱে মই সহজ পালোঁ আৰু HS লেভেলৰ 3rd গ্ৰেডটোত সহজ পাইছিলোঁ সেই শংকৰদেৱ আইতাকৰ নামটো আৰু এইটোৱে পালোঁ বাকী আৰু ইমান তেনেকৈ সহজ নাপালোঁ কুৱেশ্যনখন চাকৰি মানে নাপাওঁ বা যি হওক যিমান দিনলৈকে জীৱন আছে পৰীক্ষা দি যাম পৰীক্ষা ভাল হৈছে পাবও পৰা ন পৰীক্ষা ভাল নাই হোৱা আকৌ মই এইখনত খুব বেছি তোমাৰ কিমান পাম নো কাট অফ বহুত বেছি নাহে আকৌ কাট অফ বহুত বেছিও নাহিব এইখনত কাৰণ মানে যেন লাগিছে আৰু কাট অফ বহুত বেছি নাহে কিন্তু HS লেভেলখনত বহুত আহিব আকৌ এইখনত কম আহিব এইখনতো কম আহিব বুলি ক'ব নোৱাৰা বেছি আহিব বুলি ক'ব নোৱাৰা দিলেহে গম পোৱা সেইটোৱে তথাপি মানে সিখনৰ তুলনাত কম আহিব তো সেয়াই আৰু আমাৰ পৰীক্ষাবোৰ বেয়া হ'ল আৰু এতিয়া লাহেকৈ টাইমটো হৈছে ভাত বনোৱা যাওঁ ভাত চাত বনাওঁগৈ ডিছকাছ কৰিলোঁ পেপাৰখন লৈ পেলাই চালোঁ তাৰপৰা মই বোলো আপোনালোকৰ লগতো আলোচনা কৰোঁ কেনেকুৱা কি হ'ল আপোনালোকৰ মোৰ বিষয়ে কওঁ সেয়াই আছিলে এতিয়া ব'লক কি কৰোঁ কি নাই চাই থাকিব বাই বাই গুড নাইট এই শাকটো কি শাক বাৰু আপোনালোকে জানেনে এইটো মালভোগ শাক বুলি কৈছে মায়ে লৈ আহিলে মালভোগ শাক বজাৰৰ পৰা আৰু এইফালে মাছ লৈ আহিলে গতিকে আজি মালভোগ শাকৰ এটা ৰেচিপি আপোনালোকক দিম মালভোগ শাক স্বাস্থ্যৰ কাৰণে খুবেই ভাল আৰু খাব পাৰিলোঁ ভাল কিন্তু মই আজি প্ৰথম খাইছোঁ আৰু মই আগতে দেখাও নাছিলোঁ মালভোগ শাক কেনেকুৱা মালভোগ খুতুৰা শাক বুলিও কয় কিন্তু মায়ে আনি পেলাই দিছে যে এয়া হেনো বোলে মানে প্ৰটিন তাৰপিছতে বোলে বহুত কিবাকিবি মানে ভিটামিন এনেকুৱা আছে হেনো এই শাকবিধত পায় তেজ পৰিষ্কাৰো কৰে সেই গতিকে ভাবিলোঁ আজি ভাজি এটাকে বনাওঁ মালভোগ শাকৰ পৰা এয়া পিঁয়াজখিনি মই তেলখিনি গৰম হোৱাৰ লগে লগে দি ল'লোঁ এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে আলুখিনি ইয়াত দিয়া হৈ গ'ল তাৰ পৰা এই অলপ সময় ভাজি ৰাখিম যাতে আলু আৰু পিঁয়াজ দুইটা সুন্দৰকৈ ভাজ খায় আপোনালোকেও কেতিয়াবা মালভোগ শাক বনাই খাব এইফালে আলুখিনি অকণমান সিজিলত মই শাকখিনি এনেকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ আৰু সেই শাকখিনি তাৰপিছত তাতে দি এয়া এনেকৈ ভাজিম এতিয়া শাক এমুঠি আছিলে আৰু এমুঠি ইমানখিনিয়ে হৈছে তাৰপিছত ভজাৰ পাছত হয়তো কমিব কিন্তু মই আগত এই শাক খাই পোৱা নাই বা বনায়ো পোৱা নাই আজি প্ৰথম মাক সুধি লৈছোঁ কেনেকৈ বনায় আৰু মায়ে কৈছে বাৰু যেনেকৈ কৈছে সেইমতে বনাবলৈ লৈছোঁ এয়া ভাজি আছোঁ
তাৰপাছত ইয়াতে মই জোখমতে হালধি আৰু নিমখ দি ল'ম। আপোনালোকে ইয়াত আদা নহৰু দিব পাৰে, মই বেছি একো নাই দিয়া। মানে একেবাৰে ঘৰুৱাভাৱে বনাইছোঁ আৰু, যাতে একো মা মছলা একো আদা নহৰু একো নাই দিয়া, মাত্ৰ নিমখ হালধি এনেকৈ দিয়ে ভাজিখন বনাইছোঁ। কাৰণ খাবলৈ বা কেনেকুৱা হয় সেইটো কথা আছেই। গতিকে এয়া এনেকৈ ভাজি লৈছোঁ। তাৰপিছত এয়া অলপ কমি আহিছে বাৰু, শাক যিহেতু কমি তেনেকৈ এইখিনি ভাজি এয়া এনেকৈ একেবাৰে শুকান হৈ যোৱালৈকে ভাজিছোঁ। তাৰপাছত এয়া দেখিছেই নহয় গোটেইখিনি কমি গ'ল বাৰু, কিন্তু এয়া মালভোগ শাকৰ ভাজি হৈ গৈছে। এনেকৈ যদি এনেকৈ মালভোগ খুতৰা শাক বনাই খোৱা নাই তেতিয়াহ'লে বনাই খাব, বহুত বেছি ভাল লাগিলে খাই। আৰু লগতে মাছ যে লৈছিলে সেয়া মই এনেকৈ জাতিলাওৰ লগত বিলাহী দি টেঙা জোল বনালোঁ। এইখিনি আপোনালোকক ৰেচিপি নিদিলোঁ আৰু, এয়া পাভ মাছ লৈছিলে, সেইখিনি এনেকৈ বনাই পেলাই আজি এইদৰে খালোঁ। ভিডিঅ'টো ইমানেই আছিলে, তেতিয়াহ'লে আজিলৈ ইমানতে ৰাখিছোঁ। বাই বাই।